হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল হ'ব। মোৰো খবৰ ভাল গাইজ। এয়া চাওক মোৰ পোৱালিখিনি আজি হৈ গ'ল 16 নম্বৰ দিন। আজিলৈকে মই কি মেডিচিন ইউজ কৰিছোঁ আৰু কেনেকৈ মই গোটেইখিনি মেইনটেনেঞ্চ কৰিছোঁ আজিৰ ভিডিঅ'ত আপোনালোকক মই জনাম। ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ। এইখিনি চাওক মোৰ ব্ৰইলাৰখিনি কি ধুনীয়া হৈ আছে আজি 16 নম্বৰ দিন। ওজন কিমান আহিছে আজি 16 নম্বৰ দিনত সেইটো মই আপোনালোকক লাইভ ৱেইট কৰি দেখুৱাম। ব্ৰইলাৰখিনি এটা এনেকৈ ধৰি পোৱালি মই ৱেইট কৰিম। আপোনালোকে চাব ভিডিঅ'টো, যদি ভাল পায় লাইক কৰি দিব। তেনেহ'লে আহক আমি ভিডিঅ'টো আগবাঢ়ি যাওঁ। পোনপ্ৰথমতে সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ আপোনালোকে মোৰ চেনেলটো চোৱাৰ বাবে। আৰু আপোনালোকে ক'ৰ পৰা চাই আছে ভিডিঅ'টো এটা মোক কমেণ্ট কৰি জনাব। তো গাইছ আজি হৈ গ'ল 16 নম্বৰ দিন। আজিলৈকে মই কি মেডিচিন ইউজ কৰিলোঁ তেতিয়াহ'লে মই আপোনাক প্ৰথমৰ পৰা কৈ দিওঁ। যেতিয়া প্ৰথম মোৰ পোৱালিখিনি আহিছিলে প্ৰথম দিনা মই সিহঁতক খালি পানী দিছোঁ ধুনীয়াকৈ। গৰম দিন আছিলে নহয়, ঠাণ্ডা পানী দিছোঁ, মানে ফ্ৰিজৰ পানী নহয় আৰু নৰ্মেল ঠাণ্ডা পানী দিছোঁ ধুনীয়াকৈ। ঠাণ্ডা পানী খালে প্ৰথম দিনা। ছেকেণ্ড দিনা মই সিহঁতক এণ্টিবায়'টিক মেডিচিন দিলোঁ তেনেকৈ 3 ড'জ দিনত 3 দিন 3 বাৰ দিলোঁ। মই ৰাতিপুৱা সদায় দিওঁ, আবেলি হ'লে আকৌ সেইটো পানী চেঞ্জ কৰি আকৌ বেলেগ পানী দিওঁ। তেনেকৈ প্ৰথম 3 দিন দি গ'লোঁ। তাৰপিছৰ পৰা মই পানী চাফা কৰা মেডিচিনটো সেইটো আপোনালোকে জানেই, সেইটো দিছোঁ। তাৰপিছত লিভাৰ ইউজ কৰিছোঁ ধৰি লওক 6-7 দিনমানৰ পৰা। মেডিচিনৰ নামত ইমানেই ইউজ কৰিছোঁ, তাৰ বাহিৰে আৰু একো ইউজ কৰা নাই। আজি হৈ গ'ল 16 নম্বৰ দিন। আজিলৈকে পোৱালিখিনিৰ বডি ৱেইট কিমান আহিল আহক আমি এবাৰ ওজন কৰিম। এতিয়া মই চাওক এয়া কাটা লৈ আৰু বেগ লৈ এতিয়া মই পোৱালিখিনি ওজন কৰিম। আপোনালোকে চাই থাকিব ভিডিঅ'টো। এয়া মোৰ ভাইটিয়ে কেমেৰা কৰি আছে। আপোনালোকে চাওক মই এবাৰ ওজন কৰি দেখুৱাই আছোঁ আপোনালোক কিমান ৱেইট আহিছে আজি 16 দিনত। ঠিক আছে, গাইছ মই 5টা পোৱালি ভৰাই ওজন কৰি দেখুৱাই আছোঁ। গাইছ মই 5টা পোৱালি ভৰাই ল'লোঁ এতিয়া ইয়াত চাওক মোৰ কাটা 0-0 হৈ আছে। কাটি দিব। তো গাইছ চাওক ইয়াত মোৰ কাটা 0-0। মই এতিয়া ওজন কৰিম কিমান আহে লাইভ ৱেইট আপোনালোকে দেখা পাব। তো গাইছ 5টা পোৱালিত 2 কেজি 200 গ্ৰাম আহিছে ওজন। এবাৰ আমি ডিভাইড কৰি চাম 5টা পোৱালিত 2 কেজি 200 গ্ৰাম আহিলে এটা পোৱালিত কিমান আহে বডি ৱেইট, তেতিয়া আপোনালোকে গম পাই যাব মোৰ এভাৰেজটো। তো গাইছ আপোনালোকে দেখিলে মোৰ পোৱালিখিনিৰ বডি ৱেইটটো কিমান আহিছে। 400 গ্ৰাম প্লাছ আছে বডি ৱেইট। আজি হৈ গ'ল 16 দিন। 16 দিনত বডি ৱেইটটো কেনেকুৱা হৈছে আপোনালোকে মোক কমেণ্ট কৰিব আৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছে মোক কমেণ্ট কৰি ক'ব আপোনালোকে। মোৰ ইয়াত আৰু কিবা ভুল হৈছে নেকি মই ব্ৰইলাৰখিনি পোহাত, আপোনালোকে মোক জানে যদি কমেণ্ট কৰিব। আজিৰ ভিডিঅ'টো ইমানে আছিল, লগ পাম অন্য এটা ভিডিঅ'ত। বাই বাই। কিমান আহিছে বোলে? 470 গ্ৰাম। 500 আহিব কিজানি, 500 আনিব লাগিব গাইছ, তেতিয়াহে কামত আহিব।